এইখন হৈছে আমাৰ শৰাইঘাট আৰু গোটেই পৰিৱেশটো চাইছোঁ চব। এইটো শৰাইঘাটৰ আচলতে ইয়াত জানুৱাৰী মাহত অধিক মানুহ মানে পিকনিক খাবলৈ আহে আৰু আজি বিশ্বকৰ্মাৰ উপলক্ষে ইয়াতে আমাৰ মানুহ অলপ গোট খাইছেহি যেনে এয়া শৰাইঘাটৰ দলংখন আৰু অলপ নাতি দূৰতে আছে আমাৰ জগাই ৰিজাৰ্ভখন আপোনালোকে দেখিছে চাওকচোন। কেমেৰাই ইয়াক ফ'কাছ কৰিব পৰা নাই, তথাপি অলপ শ্ব' হৈ আছে।